নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকক আজি জনাওঁ যে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত আজি তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হৈ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আজি অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক নিযুক্তি বদলিকৰণ নিয়ন্ত্ৰণ যিখন সংশোধনী, এই বিধেয়কখনত কোৱা হৈছে যে প্ৰতিখন বিদ্যালয়ৰ PTR অনুসৰি সকলো শিক্ষকে ছিংগুল ট্ৰেন্সফাৰ বাবে যোগাযোগ কৰিব পাৰিব আৰু তেখেতসকলে ছিংগুল ট্ৰেন্সফাৰ পাব। ইয়াত কোনো ধৰণৰ বাধা নাথাকিব। সেয়েহে আমি সকলোৱে আমাৰ PTR অনুসৰি আমি বৰ্তমান সময়ৰ পৰা ছিংগল ট্ৰেন্সফাৰ ক্ষেত্ৰত আমি এপ্লাই কৰিব পাৰিম আৰু সকলোৱে নিজৰ সুবিধা হোৱাকৈ ঘৰলৈ আহিব পাৰিম। যিসকল দূৰণিবতীয়া শিক্ষক আছে তেখেতসকলৰ বাবে বহুতো সুবিধা হ'ব। আৰু যিসকলে এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে শ্বেয়াৰ, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।